হেই ইউটিউব ফেমিলি ওয়েলকাম ব্যাক টু মাই চ্যানেল মই বিশাল এই মস্ত পুৱাই মানে এই পুৱাই কাৰণ এটাই আজি আছে ইণ্টাৰভিউ ফৰেষ্ট গাৰ্ডৰ তো মোৰ সৰু থাকোঁতে ভাল আছিল কিন্তু কি কৰিব ডাঙৰটো হ'বই লাগিব তো ডাঙৰ হোৱাৰ পৰাই মানে এটা প্ৰব্লেম এটা আহি গৈছে যে চাকৰি এটা লাগে চৰকাৰী চাকৰি এটা লাগে তো চৰকাৰী চাকৰি নোহোৱাৰ কাৰণে কোনে কি কাম দিব আজিকালি মানে কোনে কাৰ কি বিয়া দিব আজিকালি তো চৰকাৰী চাকৰিটো মেইন আৰু সেইকাৰণে আজি ইণ্টাৰভিউ যাই আছোঁ চাকৰি পাওঁ নাপাওঁ নাজানোচোন তথাপিও যাওঁ দিয়ক দাউৰি বেয়া নোৱাৰোঁ পেটটো বহুত বাঢ়ি গৈছে তো ব'লক এই পুৱাই আহিছোঁ আৰু গাড়ীতে তেল চেল নাই এয়ে জীৱন আৰু তথাপিও যাই থাকোঁ ব'লক বাপৰে গাড়ী মোৰ পুৱা হে এই চব ভাবিছি গাড়ী হে আৰু বাচ্ছি প্ৰায় 4,000 বাচ্ছি আৰু এটা মানুহ নাই ৰাস্তাই মানে এই পুৱাই উঠছোঁ মই আজি চাকৰিৰ নামত কিন্তু চাকৰি পাওঁ নে নাপাওঁ আচলতে মই চাকৰি দিবাই পাইছোঁ মানে এটা ইণ্টাৰভিউ দিবাই পাইছোঁ নাছিল কিন্তু দিয়াৰ কাৰণ এটাই হ'ল মানে কি মায়ে মোক ক'লাক যি যেতিয়া বিয়া কৰিব যাবি এতিয়া আপুনি চাকৰি নোহোৱাৰ কাৰণে যেতিয়া গম পাবি তাকেতো চাকৰিটো লাগে আচলতে তো চাকৰি সঁচাকৈ লাগে দিয়ক মানে আপুনি কিবা যে চব মানে চাকৰিয়ে আহিছে আৰু আপুনি বিজনেছ কৰা মানে মানুহেই নহয় নেকি এই মোৰ পুৱাই চাকৰি দিবি চাকৰি কৰিব আহিছোঁ তাকো ইণ্টাৰভিউ এংকে কিবা কাই ভালদৰে বস্তু নলবাৰী আৰু বাইকখন এফালে ৰখাই আছে আৰু ইফালে মই গল্লা খাব সোমাইছোঁহে মানে চাহ তাহ খাই আনাই মুখ চুখ গন্ধে গৈছে একদম গল্লাতে খাই পেলাই যাওঁ তাৰ পাৰিম অলপ এনাৰ্জি হ'ব আৰু আহি পালোঁ আমাৰ ইণ্টাৰভিউ জেগা কিন্তু এটা বস্তু চাওক মই লগ কৰি থৈছোঁ হেলমেটটো মানে হেলমেট ইমানে চুৰ হয় মোৰ 3টামান হেলমেট চুৰ হৈছে সেইকাৰণে এপেকে লগ কৰি থৈছোঁ জ্বালা চাবি আনিব ঘৰতে তো বাইক আৰু হেলমেটটো লগ কৰি থৈছোঁ টেনশ্যন নাই কিন্তু টেনশ্যন হ'ল এই মানুহগিলাখনৰ বাপৰে এই বৰষুণ এই টাকা পিঠা বৰষুণতো ছাতা লৈ পেলাই থিয় হৈছে একেবাৰে লাইন একদম ক'বাক লাগি আছে তো নাজানো দিনটো যাব কিজানি এই লাইনটো ভাঙাক লাগি A few moments later. তো কিবাকে ইণ্টাৰভিউটো শেষ হৈ গ'ল মানে সিফালে মোবাইল চোবাইল এলাও নাই মোবাইলটো বেলেগত থৈ গৈছিলোঁ আৰু ইফালে ইণ্টাৰভিউ শেষ হৈ গ'ল তো চবখিনি কৈ আছোঁ ৰ'ব প্ৰথমতে লগটো খুলি লওঁ তো মোৰ হেলমেটটো ঠিকেই আছে বাৰু লগ চক কৰা আছিল নে তো গাইজ মানে মই পৰীক্ষা দিয়া চব হৈ গ'ল আৰু মই মানে দাউৰিয়ে পাইছোঁ বাৰু কাৰণ 14 মিনিট আছিল টাইম 3.5 কিলোমিটাৰ তথাপিও মানে টাইমটো মেনেজ নহ'লেও কিবাকে দাউৰিব পাৰিলোঁ বাৰু 9 নম্বৰত আহিলোঁ তো তাৰ পৰা মই মানে দাউৰাখিনি বাৰু কমপ্লিট কৰিলোঁ কিন্তু লং জাম্পত নদলোঁ কাৰণ মই যাই পোৱা অভ্যাস নাই আৰু এনে বহুত পেটটো বহুত আছে না তোৰ যেতিয়া মই অলপ ওখ মানে ইমান যাই পাব নোৱাৰোঁ সিমান তো মই দাউৰত পাছ কৰিলোঁ কিন্তু মই লং জাম্পত ফেইল কৰি দিলোঁ সেইকাৰণে নাপালোঁ বাৰু চাকৰিটো তো মানে লাইফৰ প্ৰথম ইণ্টাৰভিউ আছিল প্ৰথম ইণ্টাৰভিউত অলপমান সেই হ'ল আৰু তো নাপালোঁ চাকৰি আকৌ নাপালোঁ এইবিলাক মিছে এনেই পইচা খেদবা যোৱা নহয় এইগিলা এনেই মানে হেৰি কৰিব যোৱা নহয় ক'তনো পাম এইগিলা চাকৰি চৰকাৰী চাকৰি আৰু সেইকাৰণে মায়ে কৈছে দৰাখলো আৰু ছাগাল বিচৰিয়া তো এই জীৱন আৰু চাকৰি নকৰিলে এইগিলা কৰিব লাগিব ছাগাল বিচৰা কিবা বিচৰা দিয়ক আৰু তো ভিডিঅ'টো ইমান আছে যদি ভাল লাগে প্লিজ ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰিব লগতে লাইক কৰিব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰি বেলেগত প্ৰেছ কৰি দিব আৰু ভিডিঅ'ত লগ পাই আছোঁ তো চাকৰি নলগ কি হ'ল বেলেগ কিবা কৰি খাম বেপাৰ চেপাৰ কৰিম দোকান চোকান দিম না কি চাকৰিয়ে জীৱন নহয় এইটো এই আপি দেই দিব নেদে নাই আপিটো টেনশ্যন নাই আপি পাওঁ যদি পাওঁ নাপাওঁ দিনাম বেলেগ কিবা কাম কৰিম দিয়ক চাকৰি মাথা মাৰি দিলোঁ ছাগালটো বিচাৰোঁ মই বাই ভিডিঅ'ত লগ পাই আছোঁ